নমস্কাৰ সকলোকে। চ' এই চিৰিজটোত আমি কৰি আছিলোঁ ক্লাছ 8ৰ মেথছখন আৰু আমাৰ ইয়াৰ আগৰ ভিডিঅ'টোত অধ্যায় 1টো কমপ্লিটলি শেষ হৈছে। এইটো ভিডিঅ'ত আমি অধ্যায় 2 এটা চলকযুক্ত একঘাতৰ সমীকৰণ চেপ্টাৰটো ষ্টাৰ্ট কৰিম। চ' তাৰে এইটো ফাৰ্ষ্ট পাৰ্ট। চ' প্ৰথমতে আমি বুজিব লাগিব যে চলক কি বস্তু। চলক হৈছে এটা সমীকৰণ ধৰি লওঁ x plus 2x plus 4 ধৰা হ'ল এইটো। ইয়াতে যিটো অজ্ঞাত ৰাশি থাকে মানে এইটো x আৰু এইটো এই xটো ইয়াতে কি অজ্ঞাত ৰাশি মানে আমি এই xটোৰ মান নাজানো। চ' এই যিটো মান নজনা অজ্ঞাত ৰাশি এই ৰাশিটোক চলক বুলি কয়। বাকী এইটো কি 4টো আমি জানো, 2টো আমি গম পাইছোঁ, এইবিলাক চলক নহয়। xটো হৈছে এটা চলক। চ' আৰু লগতে আছে ঘাত। ঘাত কি বস্তু? যেনে আমি আৰু এটা উদাহৰণ যদি ধৰি লওঁ সমীকৰণ x² প্লাছ 2x প্লাছ 4। ইয়াতে এক্সট্ৰাই কি হৈছে এই এক্সটোৰ ওপৰত এই চলকটোৰ ওপৰত এটা 2 আছে, x⁴2। চ' এই 2টোক কয় ঘাত বুলি। অ'কে, চ' এইটো সমীকৰণত যেনেদৰে এইটো 2টো ইয়াতে ঘাত হৈছে তেনেকৈ এই সমীকৰণটোতো এটা ঘাত আছে, সেইটো হৈছে 1। কিন্তু আমি 1টো কি নিলিখিলেও হৈ যায়, মানে x⁴1 মানে কিমান? আল্টিমেটলি এক্সে হ'ব। চ' এইটো লিখিব লগা নাই, কিন্তু ইয়াতেও কি এটা ঘাত আছে। তেনেদৰে আৰু উদাহৰণ ল'ব পাৰি, যেনে x প্লাছ y প্লাছ 2। কিন্তু এইটোত কি এই সমীকৰণটোত যদি আমি চাওঁ ইয়াতে x আছে এণ্ড y আছে। চ' ইয়াতে দুটা চলক আছে, এটা এইটো অজ্ঞাত ৰাশি, এইটোৰ মান কিবা এটা হ'ব, আৰু এটা এইটো অজ্ঞাত ৰাশি yটো, ইয়াৰ মান কিবা এটা বেলেগ হ'ব। চ' ইয়াতে দুটা চলক আছে। চ' এইটো কি এই সমীকৰণটো এটা চলকযুক্ত একঘাতৰ সমীকৰণ নহয়। ঘাত ইয়াতে একেই আছে, একঘাতৰ সমীকৰণ। মানে এইটো যদি আমি চাওঁ এইটো এটা চলকযুক্ত সমীকৰণ হয়, কাৰণ ইয়াতে চলক কেইটা আছে? এটা আছে, অকল এক্সটো আছে অজ্ঞাত ৰাশি। কিন্তু এইটো ঘাত কিমান আছে? মেক্সিমাম ঘাত আছে ইয়াতে 2। আমি সেইবোৰ সমীকৰণকহে একঘাতৰ সমীকৰণ বুলি ক'ব পাৰোঁ যিবিলাকত ঘাতটো কি আছে? মেক্সিমাম 1 থাকিব লাগিব। যেনে এইটো যদি আমি চাওঁ এইটোত x, ইয়াৰ ওপৰত মেক্সিমাম ঘাত আছে 1। চ' এইটো কি একঘাতৰ সমীকৰণ হ'ল। আৰু ইয়াতে কি চলকো কেৱল এটাই আছে, মানে কেৱল xটো আছে, যিটো আমি নাজানো, যিটো অজ্ঞাত ৰাশি। বেলেগ কিবা আছে নেকি ইয়াতে? y z আছে নেকি? নাই। চ' এইটো কি হ'ব? এইটো সমীকৰণ এটা উদাহৰণ হ'ব এটা চলকযুক্ত একঘাতৰ সমীকৰণ। চ' আমি এই চেপ্টাৰটোত যিমান সমীকৰণ পাম এনেকুৱা টাইপৰ সমীকৰণ পাম চব, আৰু আমি এই সমীকৰণবিলাক সমাধান কৰিব লাগিব। চ' এইখিনি আছিল বুজিব লগা। আৰু কেইটামান কনচেপ্ট আছে, কাৰণ আমাৰ 2.1ত সমাধান কৰিব লগা অংক আছে, য'ত আমি জানিব লাগিব কেইটামান কনচেপ্ট আমি ক্লাছ 7ত পাই আহিছোঁ অলৰেডি। যেনে পক্ষান্তৰ কাক কয়? মই যদি এটা হেৰি লওঁ সমীকৰণ, যেনে x প্লাছ 2 = 4। ইয়াতে এই এক্সটো এইটোৰ লগত প্লাছ হৈ আছে, হয়। চ' এই প্লাছ হৈ থাকিলে এক্সটো আমি পক্ষান্তৰ কৰি এইফালে লৈ যাব পাৰোঁ। এক্সটো নহয়, চৰি, এক্সটোতো আমি উলিয়াব লাগিব। আমি দুইটো এক্সৰ লগত প্লাছ হৈ আছে, চ' দুইটো আমি পক্ষান্তৰ কৰি এইফালে লৈ যাব পাৰোঁ। যিহেতুকে দুইটো প্লাছ হৈ আছে, যদি আমি পক্ষান্তৰ কৰি সেইফালে লৈ যাওঁ তেতিয়া কি হ'ব? ইয়াতে এক্সটো থাকিব। দুইটো পক্ষান্তৰ কৰি লৈ গ'লে আগত যিডাল চিন থাকে তাৰ উল্টাটো, মানে প্লাছ আছে মাইনাছ হৈ যাব, মানে 4টো ইয়াতে থাকিলে এইটো সেইফালে লৈ গ'লে কি হৈ যাব? -2। এইটোক কয় পক্ষান্তৰ। এইটোতো যোগৰ ক্ষেত্ৰত পক্ষান্তৰ, তেনে বিয়োগৰ ক্ষেত্ৰতো আছে। যদি যোগৰ জেগাত বিয়োগ থাকিলেহেঁতেন এইফালে গৈ কি হ'লহেঁতেন? প্লাছ হ'লহেঁতেন। যদি পূৰণ থাকিলেহেঁতেন সেইফালে গৈ হৰণ হ'ব, মানে এনেকৈ 2x = 4। এইটো ইয়াত এক্সৰ লগত 2টো পূৰণ হৈ আছে, সেইফালে গ'লে কি হৈ যাব? হৰণ হৈ যাব। চ' কি হ'ব? x = 2 দি 4টোক আমি হৰণ কৰিব লাগিব। চ' এইবিলাক চিম্পল কনচেপ্ট, এইবিলাকেদি আমি কি কৰিব পাৰিম? সমাধান কৰিব পাৰিম অনুশীলনী 2.1। চ' আৰম্ভ কৰোঁ 2.1 অনুশীলনীটো। প্ৰথমতে দিয়া আছে আমাৰ 1 নম্বৰক এটা সমাধান অংক। চ' প্ৰথমটো কি দিছে? 4x + 5 = 21। ইয়াতে আমি xৰ মান উলিয়াব লাগে। কেনেকৈ উলিয়াম? 4x থাকিল, এইটো পক্ষান্তৰ কৰিব পাৰিম +5টো। 4xৰ লগত কি প্লাছ 5টো প্লাছ হৈ আছে, পক্ষান্তৰ কৰিলে সেইফালে গৈ ই -5 হৈ যাব, হয়। চ' 4x সমান কিমান? 21 - 5 16। এতিয়া আকৌ এই 4টো এক্সৰ লগত কি হৈ আছে? পূৰণ হৈ আছে।
এইমাত্ৰ আমি পাইছিলোঁ পূৰণ হ'লে কি কৰিম পক্ষান্তৰ কৰিলে কি হ'ব পূৰণটো সেইফালে গৈ হৰণ হ'ব মানে 16 4 দি হৰণ কৰি দিম সো xৰ মান কিমান ওলাই যাব 4 দি 16 4 বাৰ xৰ মান ওলাই গ'ল 4 সো এনেকৈ আমি বাকি কেইটা কৰিব লাগিব 2 নম্বৰটো আছে 7y - 3 = 48 মাইনাছ হৈ আছে এইটো 3 টো সেইফালে লৈ যাম 7y 17y সমান 48 - 3 এইটো হাৰি নিলিখিলেও হৈ যায় একচুৱেলি ডাইৰেক্ট আমি ইয়াতে 48 - 3 কিমান 45 এইটোতে বহাই দিব পাৰোঁ তথাপিতো মই দেখাই দিছোঁ বুজি পোৱাৰ বাবে 48 - 3 হৈ যাব 45 আৰু y হৈ যাব 17 টো ইয়াতে কি পূৰণ হৈ আছে সেইফালে গ'লে হৰণ হৈ যাব 14 সৰি 45/17 এইটো হ'ব আনসাৰ 3 নম্বৰটো কি আছে -8 + 2x = -4 ইয়াতে আমি -8 টো সেইফালে লৈ যাম 2x টো ইয়াতে লিখিলোঁ সমান -8 এইফালে মাইনাছ হৈ আছে সেইফালে গ'লে কি হ'ব প্লাছ হ'ব সো -4 + 8 পক্ষান্তৰ কৰিছোঁ সো 2x সমান হৈ যাব 8 - 4 কিমান হ'ল 4 আৰু x সমান 2 টো সেইফালে লৈ যাব পক্ষান্তৰ কৰি পূৰণ হৈ আছে সেইফালে নিলে হৈ যাব হৰণ 2 দি 4 সো xৰ মান ওলাই যাব আমাৰ 2 হয় সহজ সহজ একেবাৰে টান নহয় কনসেপ্ট এটা জানিলে একদম সহজ এইকেইটা কৰা 7 এইটো বস্তু এইটো হৈছে আমি এইটো কনসেপ্টটো পাই আহিছোঁ বজ্ৰপূৰণ যিটো বজ্ৰপূৰণ কেনেকুৱা যে এনেকুৱাকৈ যদি থাকে সমান চিনৰ এইটো আৰু এইটো মানে এইফালৰ হৰটো আৰু সেইফালৰ লবটো পূৰণ আৰু এইফালে এইটো আৰু ইয়াৰ তলত এটা 1 আছে এইটো আমি জানো সো 6x পূৰণ 1 আৰু 7 পূৰণ 42 এনেকৈ আমি কৰিব পাৰোঁ মানে কি হ'ব 6x পূৰণ 1 কিমান হ'ব 6x হ'ব সমান চিনৰ মাজত থাকিল তাৰপিছত 7 পূৰণ 42 এইটো কি কয় বজ্ৰপূৰণ বুলি কয় আমি পাই আহিছোঁ অলৰেডি আগতে সো এইটো হৈ গ'ল 6x সমান 42 পূৰণ 7 7 2 গুণ 14 4 কাটে গ'ল 1 7 4 7 4 গুণ 28 একে 29 হয়নে 7 2 গুণ 14 4 কাটে গ'ল 7 4 28 একে 29 হয় x সমান 294 ক 6 দি 6 যাব নাযায় কেইবাৰ যাব x = 6 দি 6 দি 6 5 গুণ 30 24 6 4 গুণ 24 হলে 54 যাব 6 দি 6 4 গুণ 24 5 বাকি থাকিল 9 6 গুণ 49 6 দি এইটো 49 বাজিব সো x ৰ মান লাগল 49 নেক্সট 5 নম্বৰটো এইটো সুন্দৰকৈ বজ্ৰপূৰণ হৈ আছে 6y পূৰণ 99 পূৰণ 99 সমান 11 × 54 সো 99 পূৰণ 6 কিমান হ'ব 9 6 গুণ 54 হ'ল 5 9 7 গুণ প্লাছ 5 54 প্লাছ 5 59 y টো আছে ইয়াতে y সমান 54 × 11 কিমান হ'ব 4 1 গুণ এইটো এনেকৈ কৰি পৰা যাব 54 × 11 4 1 গুণ 4 5 1 গুণ 5 4 5 সো 4 594 আহিছে এইফালেও সো এইটো কি কৰিম y লগত 594 পূৰণ হৈ আছে পক্ষান্তৰ কৰি সেইফালে লৈ গ'লে কি হ'ব এইটো হৰণ সো 594 ক এই 594 টোৰে হৰণ মানে y ৰ মান কিমান ওলাই যাব এইটো কেইবাৰ এবাৰ সো y ৰ মান পালে আমি 1 দেখিছে কিমান ধুনীয়াকৈ বস্তুটো মিলি যায় সমাধানটো দেন আহিল 3x এইবাৰ এইটোত কি কৰিম আমি এইটোত এইফালে এটা 3x আছে এইফালে এটা 6x আছে সো আমাক x ৰ মানহে লাগে গতিকে আমি x টো কেৱল সমান চিনৰ এটা ফালত ৰাখিব লাগিব গতিকে আমি কি কৰিম 3x টো আমি সেইফালে লৈ যাওঁ তেতিয়া কি হ'ব গোটেই 3x টো এইফালেতো প্লাছ হৈ আছে প্লাছ 3x এইটো প্লাছ হয়নে নহয় সেইফালে নিলে মাইনাছ হৈ যাব সো আৰু 180 আমি এইফালে এইবাৰ প্ৰথমতে এইটো কৰি লওঁ নাইবা আমি 6x টো এইফালে আনিব পাৰোঁ সেইটোৱে কৰোঁ 3x 6x যদি আমি এইফালে লৈ আহোঁ তেতিয়াহ'লে এইটো মাইনাছ হৈ যাব কাৰণ এইফালে প্লাছত আছে -6x = 180 ইমপ্লাইজ 3x - 6x মানে কিমান হ'ব -3x সমান 180 x সমান
-3 টো এক্সৰ লগত পূৰণ হৈ আছে সেইফালে নিলে হৈ যাব হৰণ 180 -3 কেইবাৰ যাব 60 এক্সৰ মান ওলাই গ'ল -60 কাৰণ মাইনাছ এডাল আছে ইয়াতে চ' এইটো হৈ যাব এক্সৰ মান নেক্সট 7 নম্বৰটো 2x + 3x + 4 চ' এইটোত কি কৰিম আমি এইফালেও x আছে এইফালেও এই যিটো x আছে আমাক এফালেহে x লাগে চ' এই xটো আমি এইফালে লৈ আহিম পক্ষান্তৰ কৰি কি হৈ যাব এতিয়া এইটো এইফালে প্লাছৰ আছে এইফালে আনিলে এইটো মাইনাছ হৈ যাব -x এণ্ড এই যিটো 3 আছে এই 3টোতো আমাক এইফালে নালাগে চ' আমি এইটো কি কৰিম সেইফালে লৈ যাম এইটো প্লাছ হৈ আছে এইফালে সেইফালে আনিলে কি হৈ যাব মাইনাছ চ' 4টোতো আগৰ পৰাই আছে এইটো সেইফালে লৈ গ'লে কি হ'ব -3 হ'ল 2x - x সমান x and 4 - 3 = 1 অতি সহজ x ৰ মান 1 ওলাই গ'ল দেন এইটো 5x এইটো সেম টু সেম -5x এই 3x টো এইফালে লৈ আহোঁ কি হৈ যাব -3x ইয়াতে এটা x আছে সমান -9 অলৰেডি আছে এই দুইটো আমি সেইফালে লৈ যাওঁ কি হৈ যাব ইয়াতে এই দুইটো কি আছে প্লাছ এইটো +2 সেইফালে নিলে -2 কিমান হ'ব 5 6 7 8 -8x = -11 চ' মাইনাছ মাইনাছ কাটা কাটি যাব দুয়োফালে মাইনাছ আছে চ' এইটোত আমি কাটি দিব পাৰোঁ 8x = 11 হৈ গ'ল এণ্ড x সমান কিমান হ'ব এই 8টো আমি সেইফালে লৈ গ'লে কি হ'ব 8টো xৰ লগত পূৰণ হৈ আছে সেইফালে নিলে হ'ব হৰণ চ' 11/8 xৰ মান হৈ যাব 11/8 চ' এইটো এনচাৰ 8টা কৰিলোঁ আজি আৰু ইয়াৰে কেইটা আৰু 4টা আছে কিজানি 1ৰ সমাধান সেইকেইটা আমি নেক্সট ভিডিঅ'ত কৰি দিম চ' সহজ একেবাৰে টান নহয় এনেকুৱাকৈ কনচেপ্টবিলাক বুজি পেলাই কৰি গ'লে হ'ল চ' আজিৰ কাৰণে ইয়াতে থাকক থেংক ইউ ফৰ ৱাটছিং